আসসালামু আলাইকুম আসসালাতু আসসালামু রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আহিছোঁ এটা ভাল ছাবজেক্ট লৈ, যিটো ছাবজেক্টত কথা পাতিম পৰী। পৰীক মানুহে কাবু কৰিব বিচাৰে, মানে মানুহক লগত আনিবলৈ বিচাৰে। কেনেকৈ অনা যাব ইয়াৰ বিষয়ে কিছুমানে মোক সুধিছিলে। তেতিয়া মই অলপ ৰিচাৰ্চ কৰিলোঁ যে পৰী মানুহৰ লগত আহে বুলি। আৰু কেনেকৈ আহে, কেনেকৈ পৰীক মাতা হয়, তাৰ বিষয়ে মই আজিৰ ভিডিঅ'ত কথা পাতিম। আজি মেইন ছাবজেক্টটো হৈছে পৰী যেতিয়া মাতা যায় তেনেহ'লে আমি বৰকৈ আমল কৰিব লাগে। তাৰ আগতে 5 ওয়াক্ত নামাজ আমি পঢ়িব লাগিব। তাৰ উপৰি আমি সদায় চাফ চিকুণ হৈ থাকিব লাগিব। কেতিয়া কি বুলি কয়, নাপাক হালত থাকিব নালাগিব, পাক হৈ থাকিব লাগিব। মুছলিমত পাক বুলি কয়। তো এনেকুৱা ক্ষেত্ৰতে আমি পৰীক মাতিব পাৰোঁ। ইয়াৰ কিছুমান আমল আছে। আজি এটা সৰু আমল ক'ম, বহুত সৰু আমল, আৰু 3 দিনৰ ভিতৰত পৰী আপোনাৰ ওচৰত হাজিৰ হৈ যাব। কিন্তু কেনেকৈ হাজিৰ হ'ব, কি হ'ব, ইয়াৰ বিষয়ে মই পুৰা যিটো আমাৰ দোৱা আছে, তাৰ দোৱাটো আমি স্ক্ৰীন বক্সত দিম। কেনেকৈ মাতা হ'ব তাক, আৰু কেনেকৈ কৰা হ'ব, ইয়াৰ বিষয়ে মই এতিয়া বুজাম। প্ৰথম কথাটো আমি চাফ চিকুণ হৈ থাকিবই লাগিব, আৰু চাফ চিকুণ হ'ব লাগিব। তাৰপিছত আমি ভাল কাপোৰ পিন্ধিব লাগিব। তেতিয়া মন্ত্ৰ মাতাৰ আগতে ভাল চাফা পবিত্ৰ কাপোৰ পিন্ধিব লাগিব, আৰু তাৰ লগত সুগন্ধি লগাব লাগিব। যেনেকুৱা আঁতৰ লগাই, আঁতৰে লগাবি, বেলেগ নলগাবি সুগন্ধি। আৰু মানুহ থাকিব নালাগিব। য'ত নেকি এইটো মন্ত্ৰ মাতিবি, এইটো নেকি দোৱা মাতিবি, তাত মানুহ থাকিব নালাগিব। যদি মানুহ থাকে তেতিয়া কোনো কামেই নিদিব। ৰাতি কৰিব লাগিব নিজান জেগা, য'ত নেকি কোনো নাই, য'ত নেকি মানুহ নাই, য'ত নেকি কোনো গম পোৱা নাই। এই মন্ত্ৰটো মাতাৰ পিছত 3 দিন কণ্টিনিউ কৰিব লাগিব। তাৰপিছত মাতিলে পিছফালে ঘূৰি চাব নালাগিব, ডাইৰেক্ট ঘৰলৈ আহিব লাগিব। এইটো হৈছে মন্ত্ৰৰ আচলি ফৰ্মুলা। তো মাতা যাব কেনেকৈ, তো ধৰি লোৱা আপোনাৰ ঘৰৰ ওচৰত নিজান জেগা আছে ক'ৰবাত, য'ত নেকি মানুহ চানুহ নাযায়, তেনেকুৱা জেগাত আমি যাব লাগিব। হ'ল ন? ৰাতি চব শুই গৈছে, তাৰপিছত যাব লাগিব। তাৰপিছত তচবি থাকে, তচবি এডাল লৈ যাব লাগিব লগত, আৰু হাতত হয়তো ভুলো হ'ব পাৰে, তচবিডালত লৈ যাব লাগিব। আৰু এই মন্ত্ৰটো মাতিব লাগিব জাষ্ট 51 বাৰ। মন্ত্ৰটো স্ক্ৰীণত দি আছোঁ, চাই লওক। 51 মাতিব লাগিব। কি মাতিব লাগিব? মাতাটো হৈছে ইয়া আল্লাহু ইয়া হাজিৰু, ইয়া আল্লাহু ইয়া হাজিৰু, ইয়া আল্লাহু ইয়া হাজিৰু। এইটো হৈছে মন্ত্ৰ মাতিব লাগিব। তো প্ৰথম দিনা মাতিলে, মাতি তাৰ পৰা আহিলে, সেই জেগাটোৰ পৰা আহি আমাৰ ঘৰত শুই গ'লে হ'ল। আগতেই কৈছোঁ, কোনো থাকিব নালাগিব। কোনো থাকিলে তাক কিন্তু পৰি নাহে, কিন্তু ৰিক্স আছে। এইটো বহুত ৰিক্স আছে, হয়তো মাৰি পেলাব পাৰে। ৰিক্স আছে। যদি বা আপোনালোকে কামটো ভালদৰে কৰা নাই, তেনেহ'লে ৰিক্স আছে, মাৰি পেলাব পাৰে। সেইকাৰণে তাৰমানে সাৱধানে কৰিব, বহুত সাৱধান, বহুত নিট ক্লিন চাফাই কৰিব লাগিব। প্ৰথম দিনা কৰিলে, দ্বিতীয় দিনা ছেম, যিটো কৈছোঁ ন, ইয়া আল্লাহু ইয়া হাজিৰু, ইয়া আল্লাহু ইয়া হাজিৰু, ইয়াক মাতিব। দ্বিতীয় দিনা মাতিলে কিমান বাৰ? 51 বাৰ। তৃতীয় দিনা কি কৰিবি? তৃতীয় দিনা এইটোৱে মাতিব লাগিব, ইয়া আল্লাহু ইয়া হাজিৰু, ইয়া আল্লাহু ইয়া হাজিৰু। তৃতীয় দিনাৰ পিছত যদি আপুনি শুদ্ধকৈ মাতিছে, তেনেহ'লে আপোনাৰ ওচৰত নিশ্চয় আহিবই, নিশ্চয়তো আহিবই। যদি শুদ্ধ হৈছে, মাতা যদি পবিত্ৰ হৈ আছা, তেনেহ'লে যদি নিজে পবিত্ৰ হৈ থাকিছ, তেনেহ'লে নিশ্চয় আহিব 3 দিনতে। আৰু 3 দিনত যেতিয়া আহিব, তেতিয়া তাক যেতিয়া আহিব ন, অহাৰ লগে লগে এটা শব্দ 3 বাৰ ক'ব লাগিব, ইয়া হাজিৰ, ইয়া হাজিৰ, ইয়া হাজিৰ। ঠিক আছে ন? এইটো নাম হ'ব। আৰু তুমি এইটো মাতাৰ পিছত ইয়া হাজিৰ, ইয়া হাজিৰ, এইটো হৈ গ'ল। কিন্তু এটা কথা, যেতিয়া তুমি পৰী মাতিবি ন, কোনো নহা অৱস্থাত তেতিয়া ইয়া হাজিৰ, ইয়া হাজিৰ, ইয়া হাজিৰ বুলি ক'লে আহি তোমাৰ যি হেল্প কৰিবলৈ কৰি থৈ গুচি যাব। কিন্তু বেয়া মকচদত এই কামটো নকৰি, বেয়া মকচদত কৰিলে কেতিয়াও নাহে। যদি ভাল নিয়তত কৰিছা, ভাল কিবা এটা কৰিম বুলি কৰিছা, তেনেহ'লে নিশ্চয় আহিব। বেয়া মকচদত এই কামটো নকৰিবি। ঠিক আছে ন? আৰু চাবি, এইটো কথা মনত ৰাখিবি যে 20 জন মানুহ আছে দিনতে তোমাৰ ওচৰত অহাৰ পিছত, আৰু যদি 20 জন মানুহ থকাৰ সময়ত যদি মাতা যায়, তেতিয়া কেতিয়াও নাহে তোমাৰ ওচৰত পৰি জিন্নাত তোমাৰ ওচৰত কেতিয়াও নাহিব। অকলে থাকিলে মাতিবি, তোমাৰ কি আছে কবি, কোৱাৰ পিছত
কৰি দিব। আৰু দ্বিতীয় কথা আছে, তুমি বেয়া মকচদ, মই আগতে কৈ কথাটো আৰু এবাৰ কৈছোঁ হা, বেয়া মকচদ বেয়া নিয়তত যদি আপুনি এইটো আমোল কৰিছে তেনেহ'লে এইটো আমোলৰ কোনো ফাইদা লাভ কৰিব নোৱাৰিবি। আৰু যদি ভাল মকচদৰে কৰিছ তেনেহ'লে নিশ্চয় লাভ কৰিব পাৰিবি। আৰু ভাল মকচদৰ কাৰণে কৰিব লাগে চাপ আৰু নিয়মটো মই কৈ দিলোঁ নহয় জানো, তেনেকৈ কৰি ভাল মকচদৰ কাৰণে কৰিবি। ঠিক আছে, আজিলৈ বাৰু এৰিছোঁ, কালি আকৌ এটা আহিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই, খুদা হাফিজ।